সকলোকে নমস্কাৰ। বিমছ ব্লগলৈ আপোনালোকক স্বাগতম। আৰু আজি মই আপোনালোকক এটা বিশেষ স্থানলৈ লৈ যাবলৈ ওলাইছোঁ। আহকচোন। আপোনালোকে চাগে ভাবিছে ইমান ৰাতিখন ইহঁতে ক'ত গৈ আছে। এতিয়া চাওকচোন আমি ক'ত আহিছোঁ। এয়া হ'ল আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচন। এতিয়া আমি ভিতৰলৈ আহি আছোঁ। আপোনালোকে লাহেকৈ গম পাব আমি ক'লৈ যাম। আমাৰ ৰেলৱে ষ্টেচনটো আগতকৈ বহুত পৰিৱৰ্তন হ'ল। দেখিবলৈ খুব সুন্দৰ হৈছে। এতিয়া ধুনীয়া ধুনীয়া চিত্ৰবোৰ মূৰ্তিবোৰ ইয়াতে সজাই ৰখা হৈছে। আজি কিন্তু ষ্টেচনত মানুহৰ সংখ্যাটো অলপ বেছি যেন দেখিলোঁ। আৰু কিবা এটা কৰোণাৰ সময়ৰ পৰা যেন ইমান মানুহবোৰ একেলগে দেখা পালে কিবা এটা ভয় লাগি যায় দিয়কচোন। আপোনালোকৰ হয়নে তেনেকুৱা? আৰু এয়া চাওক, আমি যাম লিডু ইণ্টাৰচিটি এক্সপ্ৰেছেৰে। আৰু ফাইনেলি আমি উঠিলোঁ ট্ৰেইনত। এতিয়া ছোৱালীৰ চাওকচোন কিমান ফূৰ্তি। আৰু এয়া আমি পালোঁ ডিমাপুৰ ষ্টেচন। আৰু বেছি সময় নাই, কিছু সময়ৰ পিছতে আমি আমাৰ গন্তব্যস্থান গৈ পামগৈ। আৰু লাহেকৈ এতিয়া ৰাতিপুৱাৰ আৰু ফাইনেলি আমি পাই গ'লোঁ আমাৰ গন্তব্যস্থান। সেয়া হ'ল বোকাজান। বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে গম পাইছে যে আমি ক'ত আহিছোঁ। আমি আহিছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বোকাজান চহৰলৈ। পেহীয়েকক লগ পাই ভতিজাকৰ যে ফূৰ্তিৰ সীমা নোহোৱা হৈছে। তাই যে কিমান ভাল পায় পেহীয়েকক। আৰু এয়া দেখিছেনে পেহীয়েকৰ হাঁহি চাওকচোন। দুটা যেন একদম বেষ্ট ফ্ৰেণ্ড আৰু এয়া মিষ্টাৰ মেধিক দেখিছেনে কি ধুনীয়াকৈ বেগ দাঙি দাঙি গৈ আছে। আমি এতিয়া অ'টোত উঠিলোঁ আৰু এতিয়া আমি আগবাঢ়ি আছোঁ ভণ্টি থকা ৰুমলৈ। এনেই বেছি দূৰ নহয়, তথাপিতো লগত যিহেতু লাগেজ আছে গতিকে আমি অ'টোতে উঠিলোঁ। আৰু ফাইনেলি আমি পাই গ'লোঁ হিমানী থকা ৰুম। দেখিছেনে, এয়া তাই থকা ৰুমৰ ঠিক সন্মুখতে পুলিচ ষ্টেচন। আৰু সেয়া দূৰত দেখিছেনে আপোনালোকে শ্ৰী শ্ৰী মা শীতলা মন্দিৰ। গতিকে খুব সুন্দৰ এটা পৰিৱেশ। আহকচোন আমি অকণমান ওপৰলৈ যাওঁ।